হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভালে। আজি শিৱৰাত্ৰি, তো ভাবিলোঁ পূজা কৰি আহোঁ। ওচৰতে শিৱ মন্দিৰ আছে আৰু সকলোৰে মনৰ আশা পূৰণ হওক, লগতে ময়ো যিটো বিচাৰিছোঁ সেইটো পূৰণ হওক। আৰু মোৰ ফালৰ পৰা সকলোকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা যাচিলোঁ। হৰ হৰ মহাদেৱ। সকলোৱে আজি শিৱ মন্দিৰত যাব। মই ভাবিছোঁ ময়ো যাম। তো তাৰে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। সেই বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰা নাই, অলপ দেৰি হ'ল ষ্টাৰ্ট কৰোঁতে। কামবিলাক কৰিলোঁ। কামবিলাক কৰি ৰাতিপুৱা এতিয়া আৰু ভাবিলোঁ পূজাত যাওঁ। খুৰী আৰু মই যাম। তো আৰু যাব, কিন্তু খুৰী আৰু মই গৈ চাকি ধূপ জ্বলাই আহোঁ। তো দেখাম আপোনালোকক, আপোনালোকে চাই থাকিব। আজি দেখাব পাৰোঁ দেখাই যাম। তো এতিয়া দিলোঁ। তো লেটছ গ'। আৰু বহুদিন ভিডিঅ' দিব পৰা নাই, বোলে আপোনালোকে এইটো ভিডিঅ' নোচোৱাকৈ নাথাকিব। টাইমো পোৱা নাই তেনেকৈ ভিডিঅ' দিব, গাটো ভাল নহয়, সেইবাবে ভিডিঅ' দিব পৰা নাই। এইটো ভিডিঅ' আঁকোৱালি ল'ব আপোনালোকে, যিসকলে মোক ইমান মৰম দিছে সকলোকে ধন্যবাদ। আজি শিৱৰাত্ৰি বুলি পূজা কৰি আহি দেহাটো দিলোঁ মাঘৰত আহিছোঁ। আইতা গধূল হ'ল এতিয়া 5টা বাজিছে হৈছে। এইকেইটা ভেটা হয় আৰু আছে কালি মৰ্ণিং তুলিম। মৰ্ণিং তুলিলে হ'ব লাগে, চাই কি হয় বাৰু।
ফাৰ্ষ্ট টাইম দেহাটো লৈছোঁ ভালে লাগিছে বাৰু এতিয়া আকৌ শিৱৰাত্ৰি চাই লওঁ যদি ভাগৰ নালাগে যাম গধূলি ভালে লাগিছে লচলা চালচা কৰিছোঁ সকলোৱে কৰে বাৰু আৰু সেইটো অলপ তুলি ঘৰত যাম গধূলক হৈছে ফ্ৰেছ হবি মন্দিৰত যাম বুলি ভাবিছোঁ চাই লওঁ কি হয় আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ বাবে বাই বাই